নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম উদয় আৰু আপোনালোকে চাই আছে এডুকেট ট্ৰেভেল। আজি এডিআৰই 3.0 এক্সামৰ কিছুমান কমন জিকে কুৱেশ্যন লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 1950 চনৰ পৰা। 1950 চনৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছিল সংবিধান। তাৰ পাছত নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ সৰ্বমুঠ কিমানটা অনুচ্ছেদ আছে? অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 395টা। 395টা অনুচ্ছেদ আছে। তাৰ পাছত নেক্সট কুৱেশ্যন, সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত? অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ 3য় স্থানত। শনি গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ 29 বছৰ, 29 বছৰ সময় লাগে। তাৰ পাছত গান্ধী জয়ন্তী কেতিয়া পালন কৰা হয়? এইটোতো সকলোৱে জানে, গান্ধী জয়ন্তী 2 অক্টোবৰ তাৰিখে পালন কৰা হয়। তাৰ পাছত অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ চি 1985 চনত। 1985 চনত। যদি কাৰোবাৰ PDF লাগে তেন্তে এই নম্বৰটোত মাত্ৰ 25 টকা দি আপোনালোকে PDF সমূহ পাই যাব পাৰে। তেনেহ'লে আহক আমি নেক্সট কুৱেশ্যনটো চাওঁ। ভাৰতৰ উচ্চ ন্যায়ালয়ত ক'ত অৱস্থিত? ভাৰতৰ উচ্চ ন্যায়ালয় ক'ত আছে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি নতুন দিল্লী। নতুন দিল্লীত আছে। তাৰ পাছত ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল? ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি আছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ 5তম ৰাষ্ট্ৰপতি আছিল। তাৰ পাছত ডিগবৈ শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ডিগবৈ শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি তিনিচুকীয়া জিলা। তিনিচুকীয়া জিলাত অৱস্থিত। তাৰ পাছত শিশু দিৱস কিমান তাৰিখে পালন কৰা হয়? শিশু দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 14 নৱেম্বৰ। 14 নৱেম্বৰ তাৰিখে শিশু দিৱস পালন কৰা হয়। তাৰ পাছত অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ দেৰগাঁও। দেৰগাঁৱত আছে। তাৰ পাছত ডক্টৰ ভূপেন হাজৰিকা দেৱে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল সুধিছে। অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি 2019 চনত। 2019 চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল। তাৰ পাছত ভাৰতীয় অৰ্থনৈতিক সংস্কাৰৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ আদাম স্মিথ। এইটো ভুল আছে, আদাম স্মিথ হ'ব ইয়াৰ শুদ্ধ এনচাৰ। তাৰ পাছত ভাৰতত প্ৰথম সূৰ্য উদয় ক'ত হয়? ভাৰতত প্ৰথম সূৰ্য উদয় ক'ত হয় সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ অৰুণাচল প্ৰদেশ। তাৰ পাছত কোনখন বিদেশী দেশ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ ম্যানমাৰ। তাৰ পাছত অ মোৰ আপোনাৰ দেশ গীতটোৰ ৰচক কোন? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ এ লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই অ মোৰ আপোনাৰ দেশ গীতটো ৰচক কৰিছিল। তাৰ পাছত বাঁহী আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল? বাঁহী আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ 1909 চনত। তাৰ পাছত নেক্সট কুৱেশ্যন, অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে সুধিছে। অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ এনচাৰ অপশ্যন এ দেৰগাঁও। দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়খন আছে। তাৰ পাছত দেশৰ বাহিৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ পূৰ্বেৰুণ। পূৰ্বেৰুণ দেশৰ বাহিৰত প্ৰদৰ্শিত হোৱা প্ৰথম চলচ্চিত্ৰ। তাৰ পাছত ভূপেন হাজৰিকা দেৱে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো সকলোৱে জানে, অপশ্যন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ এনচাৰ 2019 চনত। 2019 চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল। তাৰ পাছত নেক্সট কুৱেশ্যন, ৰাম মন্দিৰৰ ভূমি পূজন কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 5 আগষ্ট 2020 চনত।
5 আগষ্ট 2020 চনত। তাৰ পাছত নেক্সট কুৱেশ্যন, ৰামলালাৰ মূৰ্তিৰ কেইটা অৱতাৰ বৰ্ণনা আছে? ৰামলালাৰ মূৰ্তিত কেইটা অৱতাৰ বৰ্ণনা আছে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি, অপশ্যন খ 10টা। তাৰ পাছত ৰামলালাৰ মূৰ্তিত ৰামৰ কিমান বয়সৰ বৰ্ণনা আছে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ খ 5 বছৰ। তাৰ পাছত আজি শেষৰটো কুৱেশ্যন, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মূল সময় কিমান আছিল? ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মূল সময় কিমান আছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ ঘ 84 ছেকেণ্ড।